আজি আবৃত্তিৰ কবিতাৰ শিৰোনাম অৱহেলা। কথা দেৱাংগনা কলিতা, আবৃত্তি ৰেখামণি কলিতা। অৱহেলা। নহ'লো ধুনীয়া দেখিবলৈ, নহ'লো জ্ঞানী জ্ঞান দিবলৈ। সকলোৱে কৰে মোক অৱহেলা, সকলোৱে ভাবে মই আৱৰ্জনা। আৱৰ্জনা হ'লেও মই মানুহ, তেজ মাংসৰে ভৰা মোৰো দেহা। দুখ বেদনা মোৰো লাগে, অন্তৰৰ আঘাত মোৰো বাঢ়ে। যেতিয়া মানুহে মোক অৱহেলা কৰে, কথা ক'ব নাজানো মই, তাক লৈ মানুহে মোক ঠাট্টা কৰে। কিন্তু কোনোদিনে অসত্য কোৱা নাই মই, কাৰো দয়া পাবলৈ কাহানি উষা-বিয়াহ কৰা নাই। আগলৈও নকৰোঁ, নিজৰ কাম নিজে কৰিবলৈ সদায় চেষ্টা কৰি যাম। নমস্কাৰ।